আমাৰ বৰাইক সমাজৰ যিটো সংগঠন বৰাইক সমাজ ছাত্ৰ সন্থা আৰু তেওঁলোকে এখন সম্বৰ্ধনা অনুষ্ঠান পাতিবৰ কাৰণে সৰুকৈ আমাৰ গাঁৱৰ ওচৰতে কালি এখন সভা অনুষ্ঠিত কৰা হয়। মানে সম্বৰ্ধনাটো যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ কৰিছে আমাৰ বৰাইক সমাজৰ ফালৰ পৰা অকণমান সম্বৰ্ধনা অনুষ্ঠান কৰিবৰ বাবে এখন বৈঠক পতা হয় আৰু তাতে মোকো মাতিছিলে আৰু যিহেতু মোৰ ছোৱালী আছে আৰু অহা 23 তাৰিখে চিয়াজুলি বাগানৰ এটা ৰংগমঞ্চত সেইখন অনুষ্ঠিত হ'ব আৰু তাতে সম্বৰ্ধনা অনুষ্ঠান কৰিব। যিহেতু আদিবাসী মানুহবোৰে শিক্ষা কি আগতে বুজি পোৱা নাছিলে আৰু আজিৰ দিনত শিক্ষা সদায় উন্নত বুলি ভাবি আগুৱাই গৈছে আৰু দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীক আমাৰ ছাত্ৰ সন্থা টীমটোৰ ফালৰ পৰা বহুত সহায় কৰি গৈ আছে আৰু এতিয়াও সহায় কৰি যাব যাতে আমাৰ আদিবাসী গৌৰৱ হ'ব লাগে। ভাল ভাল মানে পাৰ্চেণ্টেজ লৈ ডিভিজন লৈ পাছ কৰাটো বিচাৰিছে, সেয়েহে এখন সৰুকৈ বৈঠক কৰা হৈছে আৰু অহা 23 তাৰিখে দেওবাৰ পৰিছে চিয়াজুলিত এখন ডাঙৰকৈ অনুষ্ঠান কৰিছে। তাতে মোকো মাতিছে, মাইনাকো মাতিছে আৰু খুব সুন্দৰভাৱে হ'ব মিটিংখন। কাৰণ পিছপৰা জাতি বুলি সকলোৱে হাঁহে কিন্তু কেতিয়াও পিছপৰা নহয়। চাহ জনগোষ্ঠী জাতিটো বহুত উন্নতৰ হয় আৰু চাহ জনগোষ্ঠী নহ'লে বহুত মানুহৰে অসুবিধা বুলি ভাবোঁ। যিহেতু প্ৰতিটো মুহূৰ্তত লেবাৰবিলাকৰ পৰা ধৰি লৈ চাহ বাগানৰ পৰা সকলো বস্তু কামত মানে আদিবাসী সম্প্ৰদায়ৰ মানুহ প্ৰয়োজন হয়। সেয়েহে আমি গৌৰৱ কৰোঁ আদিবাসী কিমান উন্নতৰ জাতি হয় আৰু এটা খুব সুন্দৰ অনুষ্ঠান কৰিবলৈ গৈ আছে আৰু অহা 23 তাৰিখে আমাকো লগ পাব, আমি আপোনালোকক দেখাম। সেয়েহে অকণমান মিটিংখন সৰুকৈ আপোনালোকক দেখালোঁ। ঠিক আছে, জয় আদিবাসী বৰাইক সমাজ, জহাৰ সবকো। ডিভিজনলৈকে পাছ কৰি যায়, হাই ছেকেণ্ডেৰী ভাল ডিভিজনলৈকে পাছ কৰি যায়, ওচৰকৈ আমি মানে অলপ উৎসাহ দিব লাগে। সেই উৎসাহটো হ'ল কি যাতে আমি খালি পঢ় कहले एकला नहीं है, पढ़ कहले एकला नहीं है। पढ़ যখন একটা ল'ৰা বা একটা ছোৱালীয়ে যুৱক বা যুৱতীয়ে যেনিবা পঢ়িলিকে অলপ ভাল একটা দিক নিয়ে আগুৱাই যায় लेकिन कोशिश करते तो ओके हमें सहाय सहयोग देख लगिन लगे, उत्साह एक देख लगिन लगे हले ओकर मनटा ভাল लगे जे हाँ मैं पढ़त मोर पिछे केव आहाई जे मगे कोनाके যদি मोर विपदे आपदे हो मोका ठेल ठुलाके केव हलो मोका पार करबाई এই বস্তুটাকৰ লাগিন এই সম্বৰ্ধনা অনুষ্ঠানটা মানে পাতেকৰ মানে মূল কাৰণ। তো মই আপোনালোকক ভিডিঅ' কৰি আছোঁ দেই।